কিয় হোৱা হে ৰাইজসকল নমস্কাৰ। আজি বহুত দিন বজাত চাইকেল চলাইছোঁ আৰু পৰিৱৰ্তন সৃষ্টিৰ নিয়ম। আজি আমি যেনেকুৱা হৈছোঁ আজিৰ পৰা হয়তো কিছু বছৰত তেনেকুৱা নাথাকোঁ বা এই গছ গছনি সকলো সলনি হ'ব। সেইকাৰণে আজি মই দেখাবলৈ ওলাইছোঁ আমাৰ মৰমৰ ছয়গাংখন। আৰু এই ভিডিঅ'টো মই কোনো ভিউজ কাৰণে বনোৱা নাই, কেৱল মানে স্মৃতি হিচাপে ৰাখিব বিচাৰিছোঁ। আজিৰ পৰা 10 বছৰ বা 20 বছৰ পিছত ছয়গাংখন কেনেকুৱা হ'ব। আৰু আমাৰ লগত আছে অশোক আৰু ৰূপম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মই প্ৰথম চাইকেলতে ভিডিঅ' বনাইছোঁ, কেনেকুৱা পাইছে জনাব। আৰু মই যেতিয়া বুঢ়া হ'ম তেতিয়া সেইবিলাক চাই ভাল লাগিব আৰু আমাৰ ল'ৰা ছোৱালী চাই ভাল পাব। কেনেকুৱা কি আছিল দেখাব পাৰিম, স্মৃতি ৰাখিবলৈ বিচাৰিছোঁ কেনেকুৱা লাগে। আৰু ছয়গাং আমাৰ ঘৰৰ পৰা পশ্চিম পিনে মোটামুটি 3 কিলোমিটাৰমান যাব লাগে। বাবাত ৰোকে যাওঁ, মই যাই আছোঁ। আৰু এই চাইকেলখন বোলে কালি চুৰে নিছি, ক'ত পাইছে ৰবা এই আগত আছে বোলে। তাৰপৰা আমি চাইকেললৈ যাম। এই আমাৰ ৰাস্তা আৰু আমাৰ চাইকেল লৈ সাজু। আৰু এইখিনি কয় দুবজনী এই যে লেফ্ট চাইডৰ ৰাস্তাটো দেখিছে, এইটোৰে ডাইৰেক্ট ছয়গাংলৈ যায়। আমি ডাইৰেক্ট ছয়গাং যোৱা ৰাস্তাটো নাযায় কিনে এইটোৰে আহিছোঁ, কাৰণ এটা কাৰণ আছে, দেখাইছোঁ আগত। ইয়াত দুটামান ভাল ভাল ধুনীয়া ঠাই আছে আপোনালোকক দেখিব লগা, তো দেখাইছোঁ বলক। আমি যে স্কুলত পঢ়িছিলোঁ তেতিয়া এইটো ৰাস্তাৰে অহা যোৱা কৰিছিলোঁ। তেতিয়া ৰাস্তাবিলাক ইমান ভাল নাছিলে, কিন্তু এতিয়া বহুত সলনি হৈ গ'ল। আকৌ 10 বছৰ 20 বছৰ পিছত আকৌ বা কি হয়। আৰু আমি এতিয়া আহি পালোঁ মঠপাৰা। এইখিনি বহুত ঐতিহাসিক ঠাই, অকণমান ঠাই আছে আপোনালোকক দেখাইছোঁ কি আছে আগত। ৰাস্তাটোত আহি ভালে লাগে, কিন্তু এই ট্ৰাকবিলাকৰ কাৰণে শান্তি নাই, কিন্তু মূৰে মূৰে ট্ৰাক আহে। আৰু এতিয়া আমি আহি পালোঁ চান্দদগৰ মেৰঘৰ। ইবেলা লক্ষিন্দাৰৰ ঐতিহাসিক ঘটনা, এইটো হ'ল চান্দদগৰ মেৰঘৰ। তো ভিতৰত দেখাইছোঁ যাই পেলাই কেনেকুৱা। আৰু এইবিলাক হ'ল আপোনাৰ একদম অৰিজিনেল যিটো চান্দদগৰ মেৰঘৰে বনাইছিল সেই ঘৰটোৰ। তাৰপিছত এইটো ভাঙিলে, এইবিলাক ভগ্নাৱবিলাক এনেকৈ থৈ দিছে ইয়াত, ধুনীয়াকৈ মানুহ চাব পৰা ধুনীয়াকৈ থৈ দিছে এনেকৈ সজাই সজাই। এইটো এতিয়া নতুনকৈ বনাইছে মন্দিৰটো। আৰু বোলে এই বাবুটো ওলাম বোলে ভিতৰতে যাব পাৰি, চবে যাই চাওঁ আহক। আকৌ যাওঁ ভিতৰত। অঁ কি আছে তে ইয়াতো সেই একেই তেনেকুৱা বস্তুবিলাকে থৈ দিছে। আৰু এইটো সেই মেইন ফুটাটো যিটোৰে সাপডাল সোমাই যাই পেলাই চান্দদগৰৰ পুতেক লক্ষিন্দাৰক দংশন কৰিছিল। তুমি ইয়াতে থাকা না? এইবিলাক কি বস্তু জানা না? লাজ চাওঁ ইয়াৰ কি লাজ কৰে। তো দেৰি হ'ল, বহুত সময় হ'ল, এতিয়া নাথাকোঁ আৰু এতিয়া সেইপাৰ সোনকালতে যাওঁ। বাই বাই। আৰু আমাৰ চাইকেল চলাব লাজ নালাগে দিয়ক, চাইকেল চলাই বহুত ভাল পাওঁ। তই ভাল পাওঁ নে বেয়া পা? য়েছ ভাল পাওঁ। ৰাণীৰ পৰা চাইকেল চলাইছোঁ। অঁ যেতিয়া চাইকেলখন আনিছিলোঁ আমি ডেকৰলেণ্ডৰ পৰা, মোটামুটি ৰাণীৰ পৰা চাইকেল চলাই আহিছিলোঁ। কিমান কিলোমিটাৰমান হয়? 40 মান হয়। আৰু সেই গেটটো যে দেখিছে সেইটো হ'ল শ্ৰী শ্ৰী মা চন্দিকা দেৱীৰ থান, বহুত প্ৰসিদ্ধ থান। কিন্তু আমি ভিতৰত সোমাই যাব লাগে মন্দিৰটোৰ পৰা, কিন্তু আমি নাযাওঁ, কাৰণ ডাইৰেক্ট আমি এইপিনে ছয়গাঁও পিনে যাওঁ। তো আপোনালোক কেতিয়াও সময় পালে ইয়ালৈ আহিব, বহুত প্ৰসিদ্ধ স্থান। আমি ইউটাৰ্ণ মাৰিম। এইখিনি কয় চন্দিকা। ৰাও ৰাও। আৰু এতিয়া ইয়াত 4 লেনৰ কাম চলি আছে, সেইকাৰণে ইয়াত গছ গছনিয়ে কৰা চব কাটি কুটি শেষ কৰিলে। ইয়াত কেৱল এতিয়া ধূলা বালা আৰু গাড়ী দেখা পাব, বেলেগ একো দেখা নাপায়। আৰু এইখন হ'ল ছয়গাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত মই পঢ়িছিলোঁ। ইয়াত বহুত স্মৃতি আছে। আৰু এটা কথা, মই যেতিয়াৰ পৰা এই স্কুলত পৰা মেট্ৰিক দি ওলাইছোঁ সিদিনাখনৰ পৰা আজিলৈ এইখন স্কুলত সোমাই পোৱা নাই কোনো দিন। এদিন সোমাম, কিবা এটা প্লেন আছে। আৰু ইয়াত মেইন গেট আছিলে, তো 4 লেন বনাওঁতে ভাঙি পেলালে। আৰু এইখন ছয়গাং মিনি ষ্টেডিয়াম, ইয়াত ল'ৰা ছোৱালীবিলাকে এনেকৈ অনুশীলন কৰি থাকে। বহুত ল'ৰা ছোৱালী হয়, ৰাতিপুৱা হওক আবেলি হওক বহুত হয়। ইয়াত ৱাল আছিলে, কিন্তু ভাঙি পেলালে। আৰু ৰাস্তাৰ কাম চলি আছে তীব্ৰ গতিত। ইয়াত এটা ভাল লগা দিশ, এইপিনে আপোনাৰ ফিল্ডত ডাউৰি আছে বা খেল ধেমালি কৰি আছে, কিন্তু এইপিনে আকৌ জিমত, এইপিনে অপজিট চাইডে আপোনাৰ জিম আছে। এইটো জিম, বিগ বইজ জিম। স্বাস্থ্যৰ প্ৰতি বহুত সচেতন হয় মানুহবিলাক, ভাল লাগে। এইটো আমাৰ ছয়গাঁৱৰ একমাত্ৰ ৰয়েল এনফিল্ডৰ ডিলাৰ বুলেট। আৰু এইখন ছোৱালী হাইস্কুল, এইখনো ভাঙি পেলালে গেটটো। স্কুলখন আছে, কিন্তু গেটটো ভাঙি পেলালে 4 লেনৰ কাৰণে, নতুনকৈ বনাব চাগে। আৰু ভাই ৰাস্তাটো বানাৰ পেৰে গাছ কাটাৰ পেৰে ছয়গাং নালগে না,
বেলেগ বেলেগ লাগে একদম সম্পূৰ্ণ বেলেগ বেলেগ লাগে ধৰিবই নোৱাৰিব ইয়াত যদি কোনো বহুত দিনৰ পিছত আহে ধৰিবই নোৱাৰিব আৰু এইখন ছয়গাং ডিছপেঞ্চেৰী আৰু এইখিনি ছয়গাঁৱৰ মেইন সাংস্কৃতিক ঠাই ইয়াত আছিল এটা আগতে নাট্য মন্দিৰ সেইটো এতিয়া কিবা কাৰণত ভাঙি পেলোৱা হ'ল তো বাকীও এইপিনে বনাই আছে নতুনকৈ আৰু ইয়াতে সকলোবিলাক হয় আমাৰ ছয়গাঁৱৰ ৰাস দুৰ্গা পূজা ইয়াতে সকলোৱে হয় যজ্ঞ বহুত কিবা কিবি যিকোনো অনুষ্ঠান হয় ইয়াত ধাৰ্মিক অনুষ্ঠানবিলাক সকলো ইয়াতে পতা হয় আৰু এটা ধুনীয়া বিষ্ণু মন্দিৰ আছে চ' এবাৰ পাৰিলে দেখাইছোঁ আৰু নাট্য মন্দিৰটোৰ এইখিনিত আছিলে কিন্তু এতিয়া হয়তো এইটো বনাই আছে ইয়াত আনিলে এইটো নাট্য মন্দিৰটো বনাই আৰু ইয়াত কেইদিনমান আগতে যজ্ঞ হৈ গৈছে ইয়াত যিকোনো ধাৰ্মিক অনুষ্ঠানবিলাক ইয়াতে পতা হয় এতিয়া মন্দিৰটো বন্ধ আছে টাইম থাকে চাগে ইয়াত টাইম থাকে আবেলি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈ আৰু মোৰ পিছতে দেখিছে ফিল্ডখন এইখনত ৰাসৰ সমূহ প্ৰতিমাবিলাক বহোৱা হয় আৰু দেখাইছোঁ এই যে ফিল্ডখন দেখিছে ল'ৰাবিলাকে খেলা খেলি আছে এইখনত মীনা বজাৰ বহোৱা হয় এতিয়া ফিল্ডখন মানে হেৰি হৈছে কিন্তু যেতিয়া ৰাস আহিব না ধুনীয়াকৈ বনাই দিব ফুল হৈ গ'ল এখানি হেৰি আছিল না এখানে মোৰ মেইন খান চেম চাইকেল না আৰু মই যে কৈছিলোঁ আপোনালোকক এই মেইন পইণ্টকৈ ছয়গাঁৱলৈ আহিব পাৰি আমি যদি সেইটোৰে আহিলোঁ হয় ডাইৰেক্ট এইটো ৰাস্তাৰে এইখিনি পালোঁ এইটো কুলচিপাট বুলি কোৱা হয় আৰু ইয়াৰ পৰা ছয়গাঁৱৰ মেইন আৰম্ভ হয় মেইন টাউন আৰম্ভ হয় ইয়াৰ পৰা ছয়গাঁও আৰু এইটো হ'ল পৰগনা মন্দিৰ আৰু এইটো ছয়গাঁও চক্ৰধৰ কাৰ্যালয় ভূপেন হাজৰিকাৰ মূৰ্তি ধুনীয়াকৈ বনোৱা আছে ছয়গাঁও আৰক্ষী চকী হেৰি জয়েছ ফুড এইখন হ'ল ছয়গাঁৱৰ আটাইতকৈ ভাল ৰেষ্টুৰেণ্ট আৰু ছয়গাঁৱত তেনেকৈ প্ৰতিদিনে বজাৰ বহে ৰাস্তাখনত ইয়াত ছয়গাঁও মেইন বজাৰ ইয়াত প্ৰত্যেক বৃহস্পতিবাৰ ৰবিবাৰে বহুত ডাঙৰকৈ বজাৰ হয় এই ৰাস্তাটো দেখিছে এই ৰাস্তাটো এইপিনে তামোল বজাৰ হয় কণী বজাৰ আৰু এইটো হ'ল কলহী নদী এইটো ছয়গাঁও মছজিদ এটা ধুনীয়া দৃশ্য দেখাই আছোঁ আপোনালোকক ইয়াৰ পৰা দেখা পাই নাপায় নাজানো এইটো মছজিদ কিন্তু ইয়াৰ পৰা অলপমান দূৰতে আপোনাৰ আছে শিৱ মন্দিৰ তো দেখাইছোঁ ইয়াতকৈ ভাল নিদৰ্শন আৰু কি লাগে এইটো শিৱ মন্দিৰ আৰু দেখাই আছোঁ জুম কৰি এইটো আপোনাৰ মছজিদ বেলেগৰ কোনো জাষ্ট অনুমান কৰক ইয়াতকৈ ভাল নিদৰ্শন আৰু কি লাগে আৰু এই বজাৰ কলকাতা নামটো সলাই দিলে কিবা ফেশ্বন চিটি কৰি পেলালে আগতে এইখনৰ নাম আছিল বজাৰ কলকাতা কিন্তু এতিয়া নামটো সলাই দিলে আৰু চহৰখন দেখিবলৈ আপোনাৰ এতিয়া যেনিবা তেনেকুৱা নহয় মানে ফ'ৰ লাইনৰ কাম কৰিছে তো চব ভাঙি গুটি শেষ কৰিছে নহ'লে বহুত ধুনীয়া চহৰ হয় তো কিছুদিন হয়তো পিছত ভাল লাগিব 1 বছৰ 2 বছৰ পিছত কিন্তু এনেকুৱা নহয় বহুত ধুনীয়া চহৰ হয় আৰু চহৰত কোনো যাম জঁট নাই কোনো অশান্তি নাই উগ্ৰপন্থী নাই বানপানী নাই ছয়গাঁৱত যেতিয়া মতে তেতিয়া আহি বিন্দাছ ধুনীয়া ঠাই আৰু এইখন ছয়গাঁৱত নতুনকৈ বজাৰ মানে গধূলি বজাৰ হয় কেনেকুৱা মাছ চাছ সকলোখিনি ওলাই আৰু চব্জি তব্জি ধুনীয়া লাগে আৰু এই দল ছয়গাঁৱৰ আটাইতকৈ বিজি ৰোড মানে যেতিয়া পিকনিকৰ সময় হয় এইটো ৰাস্তাতে বহুত জাম হয় মানে এইটোৰে উকিয়ামলৈ যায় আৰু অপজিট চাইডে আছে আমাৰ হাপাহৰ চিনেমাৰ হ'ল কিন্তু এতিয়া আকৌ লাগি থকা নাই বেয়া হৈছে নেকি চাগে কিবা এখন লাগি আছিল অসমীয়া চিনেমা চলো আমি আগৰ পিনে নাযাওঁ ডাইৰেক্ট ৰেল ষ্টেচনলৈ বুলি যাম ভাই মাৰিবহে শুনিয়ে ইমান গাড়ী আমি উঠান মাৰি লেফ্ট চাইডে সোমাই গ'লোঁ এইটোৰে ৰেল লাইনলৈ যায় ৰেল ষ্টেচনলৈ বেলেগ কিবা ডেভেলপ হওক নহওক কিন্তু মানুহবিলাক ঘৰবিলাক ডেভেলপ হৈছে আজিকালি ঘৰ কাৰো নাই চবৰে বিল্ডিং মানুহবিলাক বহুত পইচাৰে তোমাৰ মিনা য়েছ আমাৰ কি হ'ব এনেকৈ জীৱনটো যাব নেকি নাযায় আমিও বান্ধিম বিল্ডিং থক কৈ আমি বিয়া পাতিম থক কৈ আমি বিয়া পাতিম আৰু এইটো শ্ৰী শ্যামকালী মন্দিৰ বৰ ধুনীয়া মন্দিৰ আৰু ইয়াৰ পৰা ৰেলৱে ষ্টেচন প্ৰায় 4 কিলোমিটাৰমান হয় তো ভাল লাগিব বলক যাই চকুটো নতে যাই পালেই হ'ল আৰু এই ৰাস্তাটোৰে মই বহুত বছৰৰ পিছত আহিছোঁ বিশ্বাস কৰক ই আহি থাকে ইয়াতে তাপি ভাল পায় মই আহিছিলোঁ যেতিয়া স্কুলত ভাল পাইছিলোঁ প্ৰেমত পঢ়িছিলোঁ তেতিয়া নাই আৰু ই ভাল পায় তাপি আৰু আমি পালোঁ এতিয়া ঢেকানাপুৰী বেছি নাই আৰু অলপমান আছে ষ্টেচনলৈ বুলি এই স্পীড ব্ৰেকাৰ এই বিল্ডিংটো কিবা এটা ভাল লাগছি এইবিলাক স্মৃতি আমি বহুত সময় পাৰ কৰিছোঁ এনেকুৱা বহুত
দেখলি মনটো বেয়াও লাগে ভালো লাগে ওরে দা লাইট জ্বলাব হয় হয় জ্বলাক ঐ তা ভালে আছা দে এনেকা আছে নেকি মানুহ হঠাৎ মাত দিবৰ ভাল লাগে মানুহটো দিনটোৰ কাৰণে ভাবি থাকিব দিনটো ৰাতিটোৰ কাৰণে ভাবি থাকিব কাই আছিল কালি কিলি পাৰিব আৰু ये क्या हुआ हाँ ये क्या हुआ তোরা কি হলে তোর ফাইনালি স্টেশন পাই গলো ও রানামুরিয়া ভালে আছা চিনি পেছা তোর তাকে এলু ও সাইকেল চলে গল লুকে গেছি পানী মেন ও যাং দে আৰু আমি ৰেলত উঠি দিল্লী গোৱা বিহাৰ পুৱালে যাম বুলি অহা নাই এনে ফুৰিবাই আহিছোঁ ভাল লাগে আহি তই আহিছা নেকি অ' নাই অঁ আৰু এইবিলাক ৰেলৰ কোৱাটাৰ আৰু ৰেলৰ এটা বস্তু ভাল লাগে মোৰ আপোনাৰ যিমানবিলাক ৰেল ষ্টেচন দেখিব আপুনি সকলোৰে কালাৰে হওক বা বনোৱা ষ্টাইলবিলাক হওক চ' সকলো একে ভাল লাগে এই লাহেকৈ আমাক বেলিও বাই দিব আৰু কৰিবি নেকি ৰেলত চাকৰি নকৰোঁ না 30 দি যাব লাগিব অ' কোৱাটাৰ দে ভাই থাকিব পাৰিবি একেলগে এই লাইটটোত কি টেকন'লজি লগাই নাজানো কিন্তু নিজে গম পাই যায় আচৰিত ন আন্ধাৰৰ লগে নিজে জ্বলি যায় বেলেগ চেঞ্চৰ আছে ইয়াৰ আৰু এয়া পালোঁ ছয়গাঁও ৰেলৱে ষ্টেচন ছয়গাঁও এই মানুহঘৰে কি কৰি টোপনি যায় ঈশ্বৰে জানি আৰু অভ্যাস হৈ গৈছে না অভ্যাসে মেইন আপুনি চাওক এইবিলাক গোটেইবিলাক ঘৰত ডিজাইন একে কালাৰ একে মই এইটোৱে কৈছোঁ বিৰাট মজা লাগে যিটো বিদেশত হয় আমাৰ ইয়াত ৰাজি মানে তাকে বনাব পাৰে কিন্তু বিদেশতো নহয় না নিজৰ মতে বনাব নোৱাৰে আমাৰ ইয়াতেও যদি ৰেলৱে ষ্টেচনবিলাকৰ দৰে বা বিদেশৰ দৰে তেনেকুৱা হ'লে মানে সকলোৰে ঘৰবিলাক একে কি মজা লাগিলে না আমাৰ তাতে কিন্তু সেইটো নহয় না যাৰ যি মানে তাকে বনাব পাৰে ভাল নালাগে কিবা এটা ছয়গাঁও ৰেলৱে ষ্টেচন ছয়গাঁও এইবিলাক বনহে যায় কিন্তু কাই বহা মানুহ দেখাই নাপাওঁ ৰে আৰু ইয়াতে নট অনলি আমি আৰু এই বহুত মানুহ ফুৰিব আহিছে চাওক এইবিলাক বহুত মানুহ আহে কোনেনো বুজিব তোমাৰ দৰে পিনে কা পানী গন্দা মত কৰো এই চাইকেলখন ভিতৰত নিব নোৱাৰা বেয়া কথা থং দেতে আমি বাইক পাৰ্ক কৰিলোঁ এতিয়া ভৰিৰ পেডেল মাৰি চলো আৰু আগতে এইবিলাক নাছিল মানে আগতে সকলোবিলাকতো তেলতে চলিছিল ডিজেলত কিন্তু এতিয়া লাহে লাহে কাৰেণ্টটো চলা কৰিছে ভাল লাগে এয়াইতো উন্নতি আৰু এই মানুহবিলাকে ট্ৰেইনৰ কাৰণে ৰখি আছে এনেকৈ বহি আছে আৰু এতিয়া এনেকৈ প্লেটফৰ্ম ওৱানৰ পৰা তোলৈ যোৱাকৈ বা তোৰ পৰা ওৱানলৈ যোৱাকৈ এনেকৈ অভাৰব্ৰিজ বনাই দিছে ত' ভাল লাগে আগতে কেনেকৈ গৈছিল বা নাজানো দেই আৰু ৰেল ষ্টেচনত কিয় নাজানো প্ৰতিটো ঘড়ী 24 ঘণ্টাই ঘূৰি থাকে এতিয়া বাজিল 17:30 অৰ্থাৎ 5:30 5:30 বাজিল এতিয়া আৰু এইটো নতুন ৰেল লাইন বনাইছে এতিয়া মুকলি কৰি দিয়া নাই কিছুদিন গ'লে দিব চাগে আৰু ৰেল লাইনবিলাক এনেকৈ প্ৰথম মাজতে হয় না কিবা এটা ভাল লাগে মজা আৰু নহ'লে দৰে পুৰণি অভ্যাসটো আৰু এটা বুঢ়া ইণ্টাৰেষ্টিং বস্তু দেখাই আছোঁ মোৰ জীৱনটো এনেকুৱা আছিল এনেকুৱা কহয় যাম কহয় নাযাম কি কৰিম কি নকৰিম ৰেলৰ চিৰিৰ দৰে না তোৰো আছে নেকি নাই অঁ দুইফালে কহয় যাম কহয় নাযাম আৰু ইয়াৰ পৰা ষ্টপ আমি কিন্তু ষ্টপ হোৱা নাই চলিয়ে থাকিম গোটেই জীৱন আৰু এইবিলাক গোটেই কণ্ট্ৰল ৰুম অফিচাৰৰ ৰুমবিলাক এনেও ধুনীয়াকৈ আছে লাইন লাইনকৈ এই কি আহে ফায়াৰ হে আগ হে ফায়াৰ আমাৰ ৰেল ষ্টেচন চোৱা হ'ল তো এতিয়া ছয়গাঁও মেইন টাউনলৈ বুলি যাই আছোঁ চাই থাকক আৰু এতিয়া আমি নট অনলি ৰাইডাৰ আৰু সৰু সৰু ৰাইডাৰো আছে দেখাই আছোঁ ওৰে মজা এই মজা অঁ দেখো দেখো এ বঢ়িয়া 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 দে বাই বাই এই আমি আহি পালোঁ ছয়গাঁও মেইন টাউন লগ এটা ৰখি আছে দেখাইছোঁ কি ভাই আৰু এই আমাৰ ছয়গাঁৱত থকা টেণ্টৰ শ্ব'ৰুম আৰু তাৰ ওচৰতে আছে আই লাভ ছয়গাঁও নহয় উই লাভ ছয়গাঁও আৰু ভিডিঅ'টোত ছয়গাঁৱৰ স্মৃতিবিলাক সাঁচি থলোঁ আপোনালোকে চাব আৰু ভিডিঅ'টো এতিয়া সামৰিছোঁ টাটা বাই বাই